আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকে জানে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰিব তো সেইবাবে আপোনালোকক গুৱাহাটীৰ পৰিৱেশ দেখাম কেনেকুৱা কিন্তু ভিডিঅ'টো ইমান বেছি আকৌ ভাল নহয় জাষ্ট চেনেলটো ৰক্ষা কৰাৰ কাৰণে ভিডিঅ'টো দিছোঁ নাচালে নাচাব পাৰে আৰু এইপিনেও মই য'ত থাকোঁ তাতেও মানে চাওক কেনেকুৱা কি কৰি দিছে এইবিলাক আৰু আগত সেইটো শীতলা মন্দিৰ বুলি কয় এয়া হৈছে কি ধুনীয়া মানে মজা লগা কৈছে এইপিনে চাওক ছোৱালী নহয় এই ৰাম চাওক শ্ৰী ৰাম লেখা আছে এইপিনে ৰাম আছে আগত দেখা আছোঁ দেখো এইটো শীতলা মন্দিৰ আৰু এইপিনে চাওক মানে ফ্লেগ আপোনালোকে এইপিনে চাওক গুৱাহাটীত কেনেকুৱা একচুৱেলি এইটো শীতলা মন্দিৰ হয় আৰু এনেকৈ আপোনালোকে মানে য'ত চাই ত'ত এইবিলাক ফ্লেগ দোকানে চোকানে লগাই থৈ পিনে চাওক ৰাম মন্দিৰ উদ্বোধন আৰু চাৰিওফালে গুৱাহাটীৰ গলিয়ে গলিয়ে এনেকৈ মানে আপোনাৰ দি দিছে এয়া মানে সেই কৰি আছে তো ৰাম মন্দিৰ উদ্বোধনৰ কাৰণে মানে গুৱাহাটীতো এনেকুৱা প্ৰস্তুতি আপোনালোকে দেখিছেনে সকলোৱে মানে দেৱালী ফিল পাব আজি ৰাম মন্দিৰৰ কাৰণে তো এইটো চাওক ইয়াতে কি বনাই দিছে এনেকৈ আপোনালোকে মানে শ্ৰীৰাম লেখা আছে নেকি ইয়াতে কি লেখা আছে নাজানো ইয়াত क्या लिख रहा है भाई इधर में श्री राम लिखा है भाई और इधर में श्री এটা হনুমানৰ মন্দিৰ আছে তো মানে মজা লগা আছে গাইজ দেখা শ্ৰী ৰাম মানে চাওক চাকি দি কি কৰি দিছে একদম চাওক এটা হনুমান মন্দিৰ আছে আৰু এটা মানে আজি পৰা বেলচাৰ দেৱালত 1 লাখ চাকি জ্বলাব আমাৰ বিন্দাস ভাই কৈছে কিমান হত্যা ৰাজ্য আৰু এইটো মানে শ্ৰী ৰাম লেখা আছে জয় শ্ৰী ৰাম জয় তো গাইজ বেয়া নাপাব অংকুৰে এইটো কি ভিডিঅ' দিলে আপোনালোকে নিশ্চয় ভাবিছে উপায় নাই গাইজ মানে কি জাষ্ট চেনেলটো বাছাইছোঁ দিয়ক গাইজ 2 মিনিটৰ ভিডিঅ' এটা দি উপায় নাই গাইজ মানে কণ্টেণ্ট নাই বুলি নকওঁ জাষ্ট মানে মোৰ কোৱালিটি দিব পৰা নাই মোবাইলটো বেয়াৰ কাৰণে উপায় নাই গাইজ কি কৰিব জানে মানে কোৱালিটি দিম অতি শীঘ্ৰে ভাল এটা ভিডিঅ' মানে ভাল মানে মোবাইলটো যেতিয়া ল'ম তেতিয়া কোৱালিটি দিম তো আজি এইখিনিতে ৰাখিছোঁ বেয়া চেয়া নাপাব 2 মিনিট মানে কি ক'ম গাইজ কি ভিডিঅ' দি আছোঁ মই নিজেও বেয়া লাগছে বোলে আপোনালোকক কি দেখাই আছোঁ মই উপায় নাই গাইজ মানে কি 2 দিনমান আপুনি আমাৰ এনেকৈ চলিব লাগিব তো ভিডিঅ'টো ভাল পাওঁ বেয়া পাওঁ আপোনালোকে মানে বেয়া বেছি দিয়ক ডিছলাইক মাৰি কিনে গুচি যাওক দিয়ক।